মোৰ ৰক্তত প্ৰতিশোধৰ অগণি। দুৰ্যোধন, তই মোৰ বৰ আপোন। যদিও তই ৯৯ জীৱিত ভাতৃৰ জ্যেষ্ঠ আৰু মই কনিষ্ঠ ৯৯ মৃত ভাতৃৰ, তথাপিও তই মোৰ বৰ আপোন। মই তোৰ চেনেহৰ মাতুল। অন্ধ ধৃতৰাষ্ট্ৰ, তয়ো আবদ্ধ পুত্ৰমোহত, আৰু গান্ধাৰৰ কন্যা গান্ধাৰী চকু ঢাকিও ঢাকি ললি নেত্ৰ। স্ব ইচ্ছাই আদৰিলি তই অন্ধত্বক। এইবোৰ দেখি শুনি মোৰ প্ৰতি ৰক্ত কণিকাত উমি উমি জ্বলে প্ৰতিশোধৰ অগণি। বিষ প্ৰয়োগ কৰি ভীমক হত্যাৰ চেষ্টা, যতুগৃহত জীৱন্তে পুৰাৰ পৰিকল্পনা, পাশা খেলত দুৰ্নীতিৰ বন্যা, সকলোবোৰ মোৰেই ৰচনা। ভাগিন দুঃশাসন, দ্ৰৌপদীক বস্ত্ৰহৰণৰ তোৰ বৃথা চেষ্টা। যদিও মই জানো শ্ৰীকৃষ্ণৰ কথা, পাঞ্চালীৰ কেশ বন্ধনত এদিন লাগিব তোৰেই ৰক্ত। সকলোবোৰ মোৰেই ৰচনা। পাণ্ডৱৰ বনবাস কিম্বা অজ্ঞাতবাস, মোৰেই পৰিকল্পনা। হস্তিনাপুৰৰ প্ৰতি প্ৰান্তে প্ৰান্তে মোৰেই কুটকৌশল। বন্ধঘৰত অনাহাৰে অনিদ্ৰাই পিতৃৰ মৰণ কাতৰ বিননি, ৯৯ ভাতৃৰ মৃত্যুৰ কিৰিলি মোৰ কাণত অহৰহ বাজি উঠে। দুচকুত ভাহে সেই অসহনীয় ছবি, আৰু মোৰ তেজৰ প্ৰতি কণিকাত তীৰ বিৰাই প্ৰতিশোধৰ অগণি। মোৰ লক্ষ্য কুৰু বংশ ধ্বংস। মোৰ লক্ষ্যত মোৰো মৃত্যুৰ জাননী, ধৰ্মযুদ্ধৰ ময়ো সেনানী। পিতৃভাতৃৰ প্ৰতিশ্ৰুতিত মই বন্দী, তথাপিও দুৰ্যোধন মোৰ বৰ আপোন। ময়ো তোৰ চেনেহৰ মাতুল।